হাই ফ্ৰেণ্ডছ, অসমীয়া বোৱাৰী মনমী আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বিশেষ আজি মই সৰু ৰেচিপি এটা লৈ আহিম আপোনালোকৰ মাজলৈ কাচকলৰ পেলনীয়া বাকলিৰে। এতিয়া আপোনালোকক দেখাম চাটনিটো কেনেকৈ বনাই আপোনালোকক এতিয়া দেখাই যাম। কাচকলৰ বাকলিখিনি অলপ সময় উতলাই লৈছোঁ। তাত অলপমান নিমখ দিছোঁ। বেছিও বইল হ'ব নালাগে, অলপ হাফ বইল হ'ব লাগে। এতিয়া মই কাঢ়ি দিওঁ। বাকলিখিনি চেকি মিক্সি বাতিত দি ল'লোঁ। এতিয়া পেনখনত মিঠাতেল দি ল'লোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে কেঁচা জলকীয়া, আদা আৰু ৰচুন কেইফুটামান অলপ সময় বেছি হেৰি কৰিব নালাগে, দৰবাই পেলাব নালাগে, অকণমান সময় দি ল'ব লাগে। তাৰপিছত এতিয়া মই নমাই দিম। কেঁচা জলকীয়া, নহৰু, আদা অকণমান তেলত দি ল'লোঁ আৰু ইয়াত নিমখ অকণমান দিলোঁ। তাৰপাছত নেমু অলপমান চেপি দিছোঁ। ভালকৈ পিচ নোযোৱাৰ বাবে পানী অকণমান দি দিম। পিচি হ'ল, এতিয়া চাটনি হৈ গ'ল। এয়া চাওকচোন, পেলনীয়া বাকলিৰে ইমান ধুনীয়াকৈ খাব পাৰি। তেল দিবলৈ দৰকাৰ নাই, কাৰণ নহৰু, আদা আৰু জলকীয়া তেলত দি লোৱাই হয়, সেইবাবে দিবলগীয়া নহয়। আৰু নহৰু, আদা মিঠাতেলত গৰম কৰিলে ভাল হয়। যদি মোৰ কাচকলৰ চাটনিটো ভাল লাগে, আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।